গুড মৰ্ণিং। এয়া উঠিছোঁ আৰু চাই থাকক আজি ভিডিঅ'টো। হেল্ল' গাইজ, সকলোকে মৃন্ময় গোলাঘাট ব্লগ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা গা ধুই আমি এতিয়া ৰিহাৰ্চেল কেম্পলৈ ওলাই গৈছোঁ। যিহেতু থিয়েটাৰ অহা হ'ল, এতিয়া ভিডিঅ' বহুত দিন দিয়া নাই, বাকী আছিলে। এতিয়া ভিডিঅ' লাহে লাহে পাই থাকিব আপোনালোকে। এয়া আমাৰ লগৰকেইটাৰ সৈতে আমি আহি আছোঁ, কেম্পলৈ আহি আছোঁ। এয়া চাই থাকক ভিডিঅ'টো। মই থিয়েটাৰ এইবাৰ সূৰ্যোদয়ত আছোঁহি। মই ইয়ালৈ অহা 22 তাৰিখে অহা হ'ল, যিহেতু ভিডিঅ' দিয়া নাছিলোঁ, সেইবাবে এতিয়া পলম হ'ল অলপ দিয়া। এতিয়া আমাৰ ৰিহাৰ্চেল দুদিনমান আখৰা কৰা হ'ল। এতিয়া এয়া দেখিছে, আমি ৰুমৰ পৰা আহি আছোঁ। কি সুন্দৰ চাৰিওফালে গছ গছনি। আমি গৈ আছোঁ কেম্পলৈ এতিয়া। এয়া দেখা পোৱা গৈছে, আমাৰ ৰিহাৰ্চেল কেম্পটোৰ ওচৰতে এটা বৰপুখুৰী আছে। আটাইকেইজন আহি আছোঁ। এতিয়া যিহেতু থিয়েটাৰত অহা হ'ল, ওলাই যোৱা নাই। আমাৰ 30 তাৰিখৰ পৰা ওলাই যোৱা হ'ব। এতিয়া ৰিহাৰ্চেল আখৰা আমাৰ চলি আছে এতিয়া। যিহেতু এয়া দেখিছে, আমি গেট পাইছোঁহি। এয়াই হৈছে আমাৰ ৰিহাৰ্চেল কেম্পৰ গেট, এখন সূৰ্যোদয় থিয়েটাৰ। এয়া লিজাবা। আমাৰ এইবাৰ বিশেষ আকৰ্ষণ আছে, এয়া বিপুৰ ৰাভা দা, এয়া কৃতিক বৰা ছাৰৰ গংগা, দেওলগা পাণ্ডুলিপি, তপস্বিনী। সেইখন 3খন নাটকেৰে আপোনালোকৰ মাজলৈ গৈ আছোঁ আমি। এয়া হৈছে আমাৰ আখৰা গৃহ। এয়া আখৰা গৃহত আমি প্ৰৱেশ কৰিলোঁ। এয়া আমাৰ সকলো জনোৱা হ'ল। এয়া সকলো টাইমমতে আহিছে এতিয়া লাহেকৈ আখৰা গৃহলৈ। আমাৰ যো-জা চলি আছে আখৰা গৃহত। এয়া হৈছে আমাৰ নটৰাজৰ নামঘৰটো। এয়া সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, সকলো কামে কামে লাগি আছে। সকলোকে জনাওঁ যে মোৰ ভিডিঅ' চোৱা সকলো পৰিয়ালকে মই জনাওঁ যে আমি অতি সোনকালে গৈ আছোঁ সূৰ্যোদয় থিয়েটাৰ 3খন ভাল নাটক লৈ আপোনালোকৰ মাজলৈ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাবলৈ হ'লে, যিসকলে মোক ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ জৰিয়তে আপোনালোকে ভাল ভাল কণ্টেণ্ট চাবলৈ পাই থাকিব। মই দেখুৱাই গৈ থাকিম আপোনালোকক। যিহেতু আকৌ এটা নতুন ভিডিঅ' আপোনালোকক লগ পাই থাকিম। আজিলৈ সকলোকে বাই বাই।